হাই গাইজ, মই নাজিৰা অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ মানে কোনো ৰেচিপি বা বিষয়ত নহয়। আজি আমাৰ ৰিয়াঞ্চিৰ ফাৰ্ষ্ট স্কুল আছিলে, মানে বেছি টাইম এনেইতো আৰু সিহঁতৰ 8:40 পৰা 11:45লৈকে হ'ব, কিন্তু এতিয়া সিহঁতৰ মানে ইলেকশ্যনৰ কাৰণে 10:30 ছুটি দিব। সেইটো কাৰণে মানে দিছে আৰু আজি স্কুল ফাৰ্ষ্ট গ'ল তাই, মানে যোৱাৰ পৰা অহালৈকে গোটেই মানে খিনি মই আপোনালোকক দেখুৱাম, কি কৰিলে কেনেকৈ গ'ল। তাৰপিছত ওলাই পেলাই অলপ কান্দিছিলেও বাৰু, কাৰণ এনেকৈ আৰু ইমান ঘৰৰ মানুহৰ পৰা আঁতৰি অকলে থকা নাই কোনো দিন। হয় বেলেগত যায়, কিন্তু ঘৰৰ মানুহ কোনোবা নহয় কোনোবা এটা থাকেই, ইমান অকলশৰীয়াকৈ থকা নাই। আজি দেখাম গোটেই দিনটো কি মানে কৰিলে তাই, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। এয়া চাওক, স্কুলৰ পৰা আহি একদম ভাগৰত পূৰা শুই আছে, পূৰা একদম টোপনিত ক'ব নোৱাৰে। মানে এতিয়াতো কম টাইমেই হৈছে, 1.5 ঘণ্টামান ৰাখিছে আৰু তো যেতিয়া গোটেই দিনটো 12টালৈকে থাকিব লাগিব তেতিয়াহে আৰু মানে বেছিকৈ চাগে কষ্ট হ'ব, অশান্তি অলপ পাব। ঘৰত খেলি ধূলি চবৰ লগতে কৰি থাকে। আৰু ভিডিঅ'টো চাই থাকিব, পিছলৈ কেনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। মানুহৰ একেবাৰে ভিৰ দেখিছে, চব গাৰ্জেনবোৰ ঘৰত মানে একদম ল'ৰা ছোৱালীৰ লগতে গৈছে আৰু তেওঁলোকক মানে ইয়াৰখিনিবোৰে ইহঁতক লৈ যাব, যিখিনি 9-10ৰ ষ্টুডেণ্ট আছে সেইখিনিয়ে মানে এজন এজনকৈ লৈ যাব। আৰু ইয়াতে এটা মানে কিবা দি আছে, ফুটে আৰু টিকা কয় নহয়, মানে মাং টিকা লগোৱা নিচিনা এটা ফুট দিছিল, মানে লৈ পেলাই তেনেকৈ প্ৰতিটো ল'ৰা ছোৱালীকে সোমোৱাই দিছিলে। এয়া ফাদাৰ চিষ্টাৰো আছে আৰু বেলেগ টিচাৰবোৰো চব আছিলে, আৰু পেৰেণ্টছবোৰৰ মানে কৈছোঁ নহয়, চবেই মানে ল'ৰা ছোৱালীখিনিক সোমাব হয়, কি বা কৰে এইবোৰ টেনশ্যনেই। আৰু সিহঁতৰ 1.5 ঘণ্টামান থাকিলে প্ৰায়, তাৰপিছত এয়া উলিয়াই দিলেই। আৰু মানে কৈছোঁ নহয়, মই গাৰ্জেনবোৰ খেঙিছে, ভাবি আছে কিবা কৰিছে ভিতৰত, মানে কেনেকৈ থাকিব নিজৰ ল'ৰা ছোৱালীখিনি। একদম চব মানে স্কুলৰ ফিল্ড পাই গ'লে, গেটত কোনো থাকাই নাই। সিহঁতে বাৰু আজি ফাৰ্ষ্ট বুলি দিছেই, ওলাই আহিছে এজন এজনকৈ। আমাৰ তাইতো ঠিকেই ওলাই আহিছিলে, কিন্তু লাষ্টতহে একদম আৰু গোটেই চবকে দেখি পেলাই কান্দি দিছিলে অলপ। মানে ভালেই লাগিছে, মানে আৰু অলপ বেয়াও লাগিছে, কাৰণ ঘৰৰ মানুহখিনি এৰি দিনটো ইমানখিনি টাইম থাকিব বুলি। কিন্তু ভাল লাগিছে মানে সিহঁতৰ গোটেই ল'ৰা ছোৱালীখিনি ওলাই অহা দেখি কোনোবাই কান্দিছে, কাৰোবাৰ বেগ নাই, কাৰোবাৰ বটল নাই, কি সেইখিনি টাইমতে মানে কৈছোঁ নহয় সিহঁতক চব একদম মানে কৈছোঁ নহয় আগুৱাই যাবলৈ মানে মনটো গৈ আছে যেন লৈয়ে আহিবগৈ। ইয়াতে বাৰু ঠিকেই ওলাই আনিছে, চব ভাল চিষ্টাৰহঁতো আছে, গোটেইখিনি ল'ৰা ছোৱালী আৰু বিশেষকৈ ডাঙৰখিনিও এয়া হাতত ধৰি ধৰি লৈ আহিছে। আৰু ল'ৰা ছোৱালীতকৈ মানে পেৰেণ্টছবোৰে মানে বেছি, আৰু চব চাই দেখিম চাওকচোন, চব আগুৱাই আগুৱাই গৈয়ে আছে। আমাৰতো একদম আইতাক দেখিছে, মোতকৈও আগত গৈ পেলাই একেবাৰে কোলাত লৈ ল'লে যেতিয়া, একদম কান্দি কৰি মানে আৰু মই বাৰু অকণ লাহেকেই গৈছোঁ, কাৰণ তাইক বহুত পিছত ওলাই আহিছে, আগত বহুত আহি গ'ল,
কাৰণ তাইতো প্ৰি নাৰ্চাৰীহে, বাকী নাৰ্চাৰীও ওলাই আহিছিলে। সেয়া আজিলৈ ইমানেই, আকৌ অন্য নতুন